আজি আমাৰ যি ৮৭,০০০ ল'ৰা ছোৱালী নিযুক্তি হৈছে, যদি কোনোবাই ভাবে খনতো কোনো আপত্তি নাই, ৮৭,০০০ ল'ৰা ছোৱালীৰ নামটো বুকলেট কৰি আমি প্ৰিণ্টিং কৰিয়ে ল'ম ১ লাখ হোৱাৰ দিনাখন। তাৰ কাৰণে আমি ৰখি আছো। গতিকে এজন ল'ৰাও যদি কবাৰ পৰা ধৰি আজি আমাৰ যি ৮৭,০০০ ল'ৰা ছোৱালী নিযুক্তি হৈছে, যদি কোনোবাই ভাবে যে ইয়াৰ ভিতৰত এজন ল'ৰাও নাপাবলগীয়া হৈছে, মাত্ৰ এটা নাম আনি দিয়ক, মই CBI ইনকুৱাৰী দি দিম। যি ৮৭,০০০ ল'ৰা যি চাকৰি হৈছে আমাৰ চৰকাৰ দিনত নামখিনি লৈ ল'ব। তাৰ ভিতৰত আপোনালোকে যদি কয় যে এজনো নাপাবলগীয়া ল'ৰা ইয়াত চাকৰি পাইছে, লগে লগে যি ইনকুৱাৰী লাগে আমি দি দিম। ইয়াতকৈতো আৰু মই একো ক'ব নোৱাৰো। এজন ল'ৰাও যদি ক'বা দূৰ দূৰলৈকে বিচাৰি পায়, লিষ্টখন আপুনি RTI মাৰক, কালিয়ে লিষ্টখন পাই যাব। মই আজি প্ৰশ্ন উঠাইছিলো, মোক লিষ্টখন নিদিলে। প্লিজ আজি মই প্ৰশ্ন উঠাইছিলো, লিষ্টখন নিদিলে। প্লিজ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে। লিষ্টখন লোৱাটোতো লিষ্টখনটো পেপাৰতে ওলাই গৈছে, লিষ্টখনটো পৰ্টেলতে আছে। আপোনালোকক যি লিষ্ট লাগে লিষ্টখনো মই দি দিম, তাত কি আপত্তি আছে? লিষ্টখনতো কোনো আপত্তি নাই। ৮৭,০০০ ল'ৰা ছোৱালীৰ নামটো বুকলেট কৰি আমি প্ৰিণ্টিং কৰিয়ে ল'ম ১ লাখ হোৱাৰ দিনাখন। তাৰ কাৰণে আমি ৰখি আছো। গতিকে এজন ল'ৰাও যদি কবাৰ পৰা ধৰি বান্ধি আনি মোৰ ওচৰত লৈ আহিব পাৰে যে এই ল'ৰাজনৰ চাকৰি হ'ব নালাগিছিল, চাকৰি হ'ল, যি তদন্ত লাগে দি দিম। সমস্যাটো ক'ত হৈছে, চাকৰি কেলেংকাৰী পোৱাত হোৱা নাই না, নোপোৱাৰহে কেলেংকাৰী হৈ আছে। কংগ্ৰেছৰ দিনত হওক, আবাৰ দিনত হওক, ৰাকেশ পালৰ দিনত হওক, হয়তো আগত বিজেপিৰ দিনতো হ'ব পাৰে, পোৱাৰ কেলেংকাৰী অসমত বহুত আমি দেখিছো। নোপোৱাৰ কেলেংকাৰী এইবাৰ আমি দেখিছো যে পইচা লৈ দিব নোৱাৰিলো, সুইচাইড কৰিলো। এইটোতো মোক আপোনালোকে ধন্যবাদ দিব লাগে যে টকা লোৱাৰ প্ৰমাণ হৈ গ'ল, টকা লৈ মোৰ মাৰিলে ৱালত, চাকৰি নাপাই লাষ্টত সুইচাইড হৈ গ'ল। তো এইটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষণ নহয়। ইয়াতকৈ আৰু প্ৰমাণ কি দিব পাৰো? যেতিয়া ৰামে সীতাক কৈছিলে যে তুমি সতীত্বৰ প্ৰমাণ দিয়া, কৈছিল সীতাই আৰু প্ৰমাণ দিব লাগে নেকি? বহুতে কৈছিল। তথাপিতো ৰামে ক'লে, সীতাই ক'লে ঠিক আছে মই প্ৰমাণ দিম। তো আজি ইমান ধুনীয়া প্ৰমাণ অসমৰ ৰাইজে পাই গ'ল। আৰু এইখন লিষ্টত যদি কোনোবাই দুৰ্নীতি হোৱা বুলি কয়, ঠেলাৱালাৰ ল'ৰা, ৰিক্সাৱালাৰ ল'ৰা, এইখনত যদি আৰু কোনোবাই দুৰ্নীতি হোৱা বুলি কয়, আৰু তাতকৈ আৰু ভাল কোনে কৰিব? যদি কংগ্ৰেছে ভাল কৰিম বুলি কয়তো মানে হাঁহিব ইয়াতকৈ। ইয়াত তদন্ত বিচাৰিব লাগে নেকি? এই ৮৭,০০০ ল'ৰাক CBI মাতিব লাগে আপোনালোকে কয়? যদি কয় মই মতাই দিওঁ, কওক। একেবাৰে লাগে, কাক লাগে বিচাৰিব বুলি আপুনি মোক এখন লিখি দিয়ক যে এই ৮৭,০০০ ল'ৰাই চাকৰি পোৱাটো ভুল হৈছে, CBI লাগে। তদন্ত লাগে। আপুনি তেনেকে ক'লে নহ'ব নহয়। এইটো শুনক, ওপৰৰ জালত মাননীয় সদস্য মহোদয়, প্ৰথমটো চিটটো চেকিং কৰক। চিটটো কি আছে? এটাটো চিটত চেকিং কৰিব লাগে, এইটো বাৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া উত্তৰ। দ্বিতীয়তে চাকৰি পোৱা ল'ৰা এজনেও যদি নাপাব লাগে বুলি কয়, নাম এটা মাত্ৰহে অপজিশ্যনে কষ্ট কৰিব লাগে যে অমুকে পাব নালাগিছিল, মোক দি দিয়ক। তাৰপিছত ৮৭,০০০ ল'ৰা ছোৱালীক CBI মাতিব, সিহঁতৰ গালি গালাজ আপোনালোকে খাই থাকক, মোৰ কি আছে? ৮৭,০০০ ফেমিলিক মাতিব, কোনোবা চানাচুৰ বিক্ৰী কৰা মানুহৰ ল'ৰা আহি হাজিৰ হ'ব যে অমুকত দিনে দিনে অভিশাপ দিছো, মই চাকৰি পোৱাটো এওঁলোকৰ হিংসা গজিছে। কৰি দিয়ক, মোৰতো কোনো আপত্তি নাই, কিন্তু একদম ধুনীয়া লিখা পঢ়া লিখি দিয়ক। মই একদম তেনেকে কওঁ। মই এটাই কলো নহয়, কাবাৰ যদি কিবা কব ইচ্ছা থাকে, আমিনুল ইছলামে যে কষ্ট কৰি এখন কাগজ লিখি আনিলে, আপোনালোকে কিয় লিখি নানিলে? যে আমাৰ কব ইচ্ছা আছে, আনিব না। দৌৰি দৌৰি কষ্ট কৰি কৰি ল'ৰা ছোৱালী বিলাকে চাকৰি পাইছে, পঢ়া শুনা কৰি ল'ৰা ছোৱালী বিলাকে চাকৰি লৈছে। এপইণ্টমেণ্ট লেটাৰ ল'ব আহোঁতে হাজাৰ হাজাৰ টিভিয়ে ৰেণ্ডমলি ইণ্টাৰভিউ লৈছে, ঘৰৰ বেকগ্ৰাউণ্ড সকলোৱে শুনা পাইছে। তাৰ পিছত
চাকৰিৰ কেলেংকাৰী ক'তো হোৱাই নাই নোপোৱাৰ কেলেংকাৰী ডেফিনেটলি হৈছে কালি যদি কোনোবাই মোৰ নামত পইচা তুলি আছে মই কি কৰিব পাৰো মোৰতো কোনো উপায় নাই তাৰ তদন্ত হৈছে তাৰ তদন্ত আমি লজিক্যাল কনক্লুজনলৈকে লৈ যাম নোপোৱাৰ কেলেংকাৰীটো চাকৰি নোপোৱাৰ কেলেংকাৰীটোত আমি কাকো ৰেহাই নিদিম যি কৰিব লাগে কৰি থাকিম পোৱাৰ কেলেংকাৰীৰ খবৰ চৰকাৰৰ হাতত নাই যদি আপোনালোকৰ হাতত চাকৰি পোৱাৰ কেলেংকাৰীৰ কিবা তথ্য আছে আমাক দিয়ক আমি চালিজাৰি চাই CBI লাগে ED লাগে সকলো কৰি দিম খালি পোৱাৰ কেলেংকাৰী দিয়ক যে এই 10 জন ল'ৰা ছোৱালীয়ে পাব নালাগিছিল কাৰণ এইটো তদন্ত দিয়াৰ পিছত 87,000 মানুহক এটা এটাকৈ পুলিচে মাতিব তাৰটো পাপটোতো মই ল'ব নোৱাৰো যোনে ল'ব লাগে লওক মোৰতো কোনো আপত্তি নাই গতিকে আপোনালোকে ধুনীয়া কৰি লিষ্টখন দিয়ক যে এই কেইজন ল'ৰাৰ চাল চলন তাৰ গঠন পঢ়নত আমাৰ আপত্তি আছে ইহঁতি পাব নালাগিছিলে তেওঁলোকে চাকৰি পালে গতিকে আপুনি তদন্ত দিয়ক কিন্তু ইয়াত কোনো তথ্যই নাই হেতু ভালে হৈছে মানে যিখিনি ধৰা পৰিছে